নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ সময়তে ইভিএমক লৈ চাঞ্চল্যকৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। 4টা ইভিএমত ধৰা পৰিল বিজেপিৰ নামত অতিৰিক্ত ভোট। মক পলৰ সময়তে ভিভিপিএটিত বিজেপিৰ নামত অতিৰিক্ত ভোট। ইভিএমৰ বিসংগতিৰ ঘটনাক লৈ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচনী আয়োগক তদন্তৰ নিৰ্দেশ প্ৰদান উচ্চতম ন্যায়ালয়ৰ। 17 এপ্ৰিলত কেৰালাত অনুষ্ঠিত হৈছিল মক পল। মক পলৰ সময়তে ইভিএমত দেখা গৈছিল বিসংগতি। বিজেপিৰ নামত অতিৰিক্ত ভোট পোৱাৰ অভিযোগ উত্থাপন। ঘটনাক লৈ এলডিএফ আৰু ইউডিএফে দাখিল কৰে অভিযোগ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ইভিএমক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ। আমেৰিকা ইংলেণ্ডত বন্ধ কৰা হৈছে ইভিএম, তেন্তে ভাৰতত এতিয়ালৈকে কিয় বন্ধ কৰা নাই ইভিএম? নিৰ্বাচনী আয়োগক প্ৰশ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰ দিছে নিৰ্বাচনী আয়োগে। আমেৰিকাৰ ইভিএম আৰু ভাৰতৰ ইভিএমৰ তুলনা অধিবক্তাৰ। বিদেশী মেচিনসমূহত নেটৱৰ্কৰ সৈতে সংযোগ থকা ভাৰতৰ ইভিএমসমূহ স্বতন্ত্ৰ। ভাৰতৰ ইভিএম নেটৱৰ্কৰ সৈতে সংযুক্ত নহয়। বিদেশত ইভিএম ব্যক্তিগত কোম্পানীয়ে নিৰ্মাণ কৰিছিল, কিন্তু ভাৰতত ৰাজহুৱা খণ্ডৰ কোম্পানীয়ে ইভিএম নিৰ্মাণ কৰে। বিদেশী ইভিএমত ভোট পৰীক্ষণ ব্যৱস্থা নাছিল। ইভিএম আৰু ভিভিপিএটিত জড়িত গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ভোট গ্ৰহণৰ মাজতে ইভিএমত খেলিমেলি কৰাৰ অভিযোগ। ইভিএমত বিজেপিৰ চিহ্নত বগা কাগজ আঠা লগাই থোৱাৰ অভিযোগ উত্থাপন। শোণিতপুৰৰ 112 নং গুদামঘাট কছাৰী ভোট কেন্দ্ৰত এই ঘটনা। ভোট কেন্দ্ৰত উপস্থিত হৈছে চাৰিদুৱাৰ ৰাজচক্ৰ বিষয়া। ঘটনাৰ পিছতে ভোটাৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।